নমস্কাৰ বন্ধুসকল, শকত হ'ব বিচৰা মানুহৰ সংখ্যা আমাৰ দেশত অত্যাধিক আৰু কিছুমান মানুহে শকত হ'ব বিচাৰে কিন্তু আৰ্থিকভাৱে দুৰ্বল। কিন্তু মই লক্ষ্য কৰিছোঁ যে কিছুমান ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰেও ক্ষীণ আৰু শৰীৰত মাংস নাই। ইয়াৰ কাৰণ কি? এইটো বিষয়ত মোৰ মতামত সকলোৰ লগত নিমিলেও যদিও মই ভাবোঁ জীৱনটো বা লাইফষ্টাইলৰ প্ৰতি বিৰক্তি হোৱা আৰু অত্যাধিক টেনচনে মানুহক স্বাস্থ্যৱান বা শকত হোৱাত বাধা সৃষ্টি কৰে। সেইবাবে যিবিলাক মানুহৰ শৰীৰ সুস্থ, একো মানসিক চাপ নাই তথাপিও শকত হ'ব পৰা নাই, তেওঁলোকৰ বাবে এই টিপছবোৰ ৰাতিপুৱাৰ পৰা ৰাতি শুব যোৱালৈ এই টিপছবোৰ অনুসৰণ কৰিলে আশা কৰোঁ ঈশ্বৰে নিশ্চয় 1.5-2 মাহৰ ভিতৰত সফলতা দিব। যিটো টিপছ মই আপোনালোকক ক'ব গৈ আছোঁ সেইটো একেবাৰে সহজ। যদি আপুনি মনোযোগেদি ফ'ল' কৰে তেতিয়াহ'লে আপুনি ঘৰত বহিয়ে কিছুদিনৰ ভিতৰত শকত হ'ব পাৰিব। পিছে পলম নকৰি আৰম্ভ কৰোঁ। ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠাৰ অভ্যাস কৰক। ৰাতি যদিও ভালকৈ টোপনি মাৰিব নোৱাৰে তথাপিও ৰাতিপুৱা সোনকালে উঠিব। ৰাতিপুৱা সোনকালে শুই উঠাৰ মানে হ'ল গোটেই দিনটোৰ বাবে নিজকে সাজু কৰি লোৱা। শুই উঠি এগিলাচ পানী খাই লাইট ব্যায়াম কৰিব। ব্যায়াম কৰি আহি আকৌ এবাৰ 1 গিলাচ পানী খাই ল'ব। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দেৰিকৈ হ'ব বা ব্ৰেকফাষ্টৰ যিবোৰ খাদ্য খাবলৈ দিব আপোনাৰ খাব ভাল নালাগে বা আপোনাৰ ৰুচিৰ বাহিৰে ন' প্ৰব্লেম। বিচাৰি চাব যোৱাকালি ৰাতিৰ জকৰা ভাত আছেনে নাই। যদি আছে তেতিয়াহ'লে পিঁয়াজ জলকীয়া আৰু 1 চামুচ আইৰণযুক্ত নিমখ লৈ পানীত ঢালি লৈ পঁইতা ভাত বনাই লওক। ইয়াত সকলোতকৈ বেছি সুবিধা হ'ল আপুনি যিমানে ভোকাতুৰ নহওক কিয় আপোনাৰ পেট এই পঁইতা ভাতেৰে ভৰি যাবই। ইয়াৰ পিছত কিমানে আকৌ দুপৰীয়া আগত একো নোখোৱাকৈ থাকে, কিন্তু এতিয়াৰ পৰা নহয়, এতিয়াৰ পৰা খাবই লাগিব। ভাবি আছে কি খাব পাৰিম, কি খাব লাগিব। মই আপোনালোকক কৈ আছোঁ দুপৰীয়াৰ বাবে যি ভাত বনোৱা হৈছে সেই ভাতৰ মাৰ প্ৰায় সময়ত গৰুক খুৱায়, কিন্তু আজিৰ পৰা আপোনালোকে ভাতৰ মাৰ বা ফেন নিজে পৰিমাণ অনুসৰি নিমখ দি খাব। এইটো বহুত পুষ্টিকৰ। এটা কথা মনত ৰাখিব, নিমখ বেছিকৈ নিদিব। বেছিকৈ নিমখ দিলে খাব নোৱাৰিব। আৰু দুপৰীয়াৰ ভাত জানো ভালকৈ খাব পাৰে তাৰ বাবে মানসিকভাৱে নিজকে প্ৰস্তুত কৰি ল'ব। বাহিৰৰ পৰা ফুৰি আহিব। পকেটত পইচা থাকিলে চাহ একাপ খাই অলপ বেছিকৈ খোজকাঢ়ি আহিব। তেতিয়াহ'লে পেটটো খালী হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত ঘৰত যিকোনো চব্জি নবনাওক কিয় ভাতৰ লগত সানি লৈ চকু বন্ধ কৰি খাই ল'ব। ইয়াৰ ফলত আপোনাৰ পেটে চৰ্বি তৈয়াৰ কৰিব উৎসাহ পাব। ভাত খোৱাৰ পিছত গধূলি হোৱা আগলৈকে ভালকৈ টোপনি মাৰিব। দেখিব টোপনিৰ পৰা উঠাৰ পিছত গাটো একদম সুস্থ আৰু মনটো ভাল লাগিব। গধূলি খাবলৈ একো নাই এইটো কথা ভাবি আপোনাৰ মনটো বেয়া লাগিব পাৰে, কিন্তু আপুনি এটা কাম কৰিব, বহুদিন ধৰি লগ নোপোৱা বন্ধুৰ ঘৰত উপস্থিত হৈ যাব আৰু বহুদিন লগ নোপোৱা সেই বন্ধুটোৱে আপোনাক দেখা পালে নিশ্চয় আনন্দিত হ'ব আৰু আপুনি গধূলি গৈছে বুলি চাহৰ লগত কিছু পৰিমাণৰ খাদ্য দিব। পিছে আপুনি লাজ নকৰি সকলো খাই ল'ব আৰু আকৌ এদিন আহিম বুলি কথা দি বিদায় ল'ব। আৰু ৰাতিৰ খাদ্যৰ আপোনাৰ ঘৰত অপেক্ষা কৰি আছে। গোটেই দিনটো ঘূৰি ফুৰি ক্লান্ত হৈ আপোনাৰ অত্যাধিক ভোক লাগিব, কিন্তু খাদ্য আপোনাক সিমানে খাব যিখিনি আপোনাৰ প্ৰয়োজন বা আপোনাৰ পেট ভৰিব। আপুনি এনেকৈয়ে 3-4 দিন নিয়মিত কৰিলে আপোনাৰ খাদ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। খাদ্যৰ সোৱাদ A to Z পাবলৈ আৰম্ভ কৰিব। এইটো ছিষ্টেম অনুসৰি 1 পৰা 3 মাহ নিয়মিত ৰুটিন বনাই খাদ্য খাব। ঈশ্বৰে আপোনাক এনেকুৱা শৰীৰ অধিকাৰী কৰিব আপুনি নিজকে নিজে চিনাকি দিবলৈ ভাবিব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই টিপছবোৰৰ পৰা উপকাৰিত হ'ব। আপোনালোকক যদি আমাৰ টিপছবোৰ ভাল লাগে লাইক কমেণ্ট কৰি জনাব আৰু এনেকুৱা টিপছ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব। ধন্যবাদ।